গুড মৰ্ণিং, মাইনা বৰষা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰাতিপুৱা সময় অলপ মই খোজ কাঢ়িছোঁ ঘৰৰ সন্মুখতে। আজি কম সময় গ'লোঁ আৰু আহি কেনে মই গা পা ধুই তুলসীৰ তলত গংগাজল, পানী, হালধি দিওঁ আৰু এইটো মই ৰেগুলাৰ কৰোঁ আৰু সূৰ্য দেৱতাকো লগতে প্ৰণাম কৰোঁ আৰু এইটো সকলোৱে কৰিব লাগে। আৰু আপোনালোকে গংগা জলটো ব্যৱহাৰ কৰিব আৰু হালধি দিব তুলসীত। এইটো কৰিলে সঁচাকৈ মংগল হয় আৰু সূৰ্য দেৱতাকো প্ৰণাম কৰিব। আদিত্য নমঃ। তাৰপাছতে মই থাপনাত চাকিগছ জ্বলাওঁ। চাকিগছ জ্বলালে মই কপোৰ লওঁ, ৰেগুলাৰ জ্বলাওঁ এইটো। আৰু গংগা জল মই সদায় লগত ৰাখোঁ। এতিয়া অলপ আটা মাৰি লৈছোঁ আৰু গৰম পানী দি লৈছোঁ। তাৰপাছতে কণী দুটা মই ফেটি লৈছোঁ টিফিনৰ কাৰণে। বেটা বহুত দেৰিলৈকে উঠা নাই, তাক উঠাইছোঁ। ৰাতিপুৱা স্কুল দেৰি হৈ যায় আৰু উঠিবলৈ মন নকৰে। এভৰিডেতে গাখীৰ চাহ একাপ বনালোঁ আৰু নিউট্ৰিলাইট দি বেটাৰ কাৰণে বনালোঁ একাপ। তাৰপাছতে চাহকাপ বনাবলৈ কাৰণে মই তাত আদা দিলোঁ, ইলাচি দিলোঁ, চাহপাত দিলোঁ, চেনিও দিছোঁ। চাহখিনি আমাৰ ৰেডি হৈ গ'ল। তাৰপাছতে চাহকাপ বনোৱাৰ পাছতে বাকীখিনি এইখিনি আমি খালোঁ, দেউতাকক দিলোঁ। মই নাই খোৱা, দেউতাকক দিলোঁ। আৰু ভিডিঅ'টো কৰোঁতে অলপ ডিষ্টাৰ্ব হৈ গ'ল কেমেৰাটো, কাৰণ কামো স্পীডত কৰি থাকিবলগীয়া হৈছে। স্কুল যোৱা টাইম, এইফালে ল'ৰাকো ৰেডি কৰিব লাগে, এইফালে আটাও মাৰি ৰাখিছোঁ নহয়। তাৰপিছত চাহকাপ দিয়াৰ পাছতে মই লগে লগে কণী মই ৰুটিখনৰ ওপৰতে দি দিওঁ, খাই ভাল পায় সিহঁতি। তাৰপিছত টিফিনটো হৈ গ'ল। এইখিনিয়ে অলপ বেটাই খাই যাব, হেভি খাই নাযায় আৰু ভাতো কেতিয়াবা খায়। আজি ৰুটিয়ে খাই গ'ল। তাৰপাছত সি স্কুললৈ ওলায়, স্কুললৈ গ'ল। প্ৰায় অকলেও যায়, দাদাকৰ লগতো যায়। আৰু মই গৰম পানী এগিলাচ খাই লৈছোঁ ৰাতিপুৱাৰ পৰা ৰ'দত বহি, যিহেতু বহুত ঠাণ্ডা। মোৰ ব্ৰেকফাষ্টত ৰুটিয়ে লৈ ল'লোঁ আৰু বাচন বৰ্তন পূৰা ভৰ্তি, লেতেৰা। গোটেইকেইটা ৰুমেই মোৰ লেতেৰা হৈ আছে। এইখিনি কামো মই ফটাফট কৰি ল'ম, চাফ চিকুণ সোনকালে মই চাফ চিকুণ কৰি ল'ম। তাৰপিছত এইখিনি কৰিলোঁ, চাফ চিকুণ সকলে কাম মোৰ হৈ গ'ল। আৰু দেখিছেই। আৰু মই এটা কাম কৰিলোঁ, যিখিনি মোৰ খাৰ আছে, জুই ধৰা খাৰ, সেইখিনি মই চালি কেনে অলপ পলিথিনত থৈ লৈছোঁ, কাৰণ সেইবোৰ দি মই বাচন ধুবলৈ পাৰিম। আপোনালোকেও কৰিব। চাউল অলপ ঝাৰি ল'লোঁ। এতিয়া মই বেটাক আনিবলৈ স্কুললৈ গৈছোঁ। আৰু আমাৰ স্কুললৈ যোৱা ৰাস্তাটো বহুত বেয়া, বহুতো বেয়া। একদম ডাঙৰ ডাঙৰ ৰেলৱে পাথৰবোৰ আছে। আমাৰ যাওঁতে এইখিনি আমাৰ স্কুলৰ প্ৰজেক্ট দিছে আৰু বেটাৰ ছুটি হৈ গ'ল। স্কুলৰ পৰা আমি আহি আছোঁ, ৰাস্তা আকৌ বেয়া, বহুতো দিগদাৰ হৈ যায় আহিবলৈ। ঘৰত আহি পালোঁ, তাক কাপোৰ কানি পিন্ধাই লৈছোঁ, কাৰণ ঘৰৰ বজাৰ কৰিব লাগে। প্ৰায় বস্তু মাহেকীয়া ৰেচন শেষে হৈছিলে মোৰ। সেইকাৰণে মই ইয়াক ৰাখি কেনে বজাৰলৈ, ওচৰৰে বজাৰ দোকানলৈ গ'লোঁ। আৰু দেখিছে সকলোবোৰ খালী হৈছে। বেগ ল'লোঁ আৰু বজাৰলৈ গ'লোঁ, গেলামাল দোকানলৈ গ'লোঁ। তাৰ পৰা বস্তু আনিলোঁ, সকলোবোৰ বস্তুৱে আনিলোঁ। আৰু এইটো ভিনেগাৰ হয় কোম্পানী। এটা নতুন মিঠাতেল, এতিয়া মই এইটো খাই পোৱা নাছিলোঁ, দোকানত দেখিছোঁ বাৰু, অলিগ' ভাল বুলিয়ে কৈছে, খাই চাওঁচোন। এইটো ৰিফাইন তেল সকলোৱে খায়। বিস্কুটটো এইটো বেকাৰী বিস্কুট। বেটাক মেগী অলপ দি লৈছোঁ, কাৰণ মোৰ পাৰ্লাৰলৈ যাব লাগে, বহুত দিন যোৱা নাছিলোঁ। তাক মেগী দি কেনে, আমি মেগী এনেকৈ বইলকৈ খোৱা হয়, বেটাই এনেকৈ ভাল পায়। আৰু ইয়াক দিলোঁ, পানী দিলোঁ, দি কাৰণে হাঁহি দিয়া আকৌ তুমি হাঁহি দিয়া আকৌ, তোমাক হাঁহিব কৈছে বোমাই। আৰু আমাৰ পিচকু এটাক লগ পালোঁ, চ' কিউট, কিমান মৰম লগাই, হয় নাই? আৰু মই ফাইনেলি পাৰ্লাৰ পালোঁগৈ। তাত মানুহ ভিৰ আছিলে বাৰু, মোৰো টাইম লাগিলে। ময়ো অলপ ফেচিয়েল কৰি ল'লোঁ, থ্ৰেডিং কৰি ল'লোঁ আৰু স্কিনখন অলপ
চাফ চিকুণ কেইদিনমানৰ কাৰণে। এতিয়া বেটা অলপ পঢ়ি লৈছে, মই অলপ গৰম পানী খাই লৈছোঁ। এইখন ডিজিটেল স্লেট হয়, খুব ভাল লিখিবলৈ। আপোনালোকে এখন অৰ্ডাৰ দিব পাৰে। এইখন 200ৰ অলপ ওপৰত লৈছিলে অনলাইন ফ্লিপকাৰ্ট, তাৰপৰাই লৈছিলোঁ। পঢ়াৰ কাৰণে ভাল আৰু সৰু ল'ৰা ছোৱালী আপোনালোকেও এখন অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু এতিয়া মই ৰাতিৰ কাৰণে ৰুটি বনাইছোঁ, যিহেতু আমি সকলোৱে ৰুটি খাই ভালেই পাওঁ। ভাতো বনাইছিলোঁ, কিন্তু ভাত কোনো নাখালে। বেটা অলপ কিনাৰ পৰা আপোনালোকে সহায় কৰি দিয়ে আৰু সকলোৰে আগত ক'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল মোৰ ছাবস্ক্ৰাইব আছে তেওঁলোকলৈ বহুত বহুত শুভৰাত্ৰি। গুড নাইট।